দিৱালী তেখেতসকলে পালিব উদযাপন কৰিব। মই কংগ্ৰেচুলেশ্যন দিছোঁ ওদালগুৰি আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া আৰু বৰ্তমানৰ টিচিং নন টিচিং ষ্টুডেণ্ট সকলোকে মই কংগ্ৰেচুলেশ্যন দিছোঁ যে এনেকুৱা ঐতিহাসিক সময়ৰ তেখেতসকলে সাক্ষী হ'বলৈ গৈ আছে। আৰু ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়খন যিসকলে স্থাপন কৰিছিলে সেই প্ৰতিষ্ঠাপক সভাপতি সম্পাদক আৰু সেই সকলো মেম্বাৰসকলক মই শ্ৰদ্ধা দিছোঁ। তেখেতসকলক মই নমস্কাৰ জনাইছোঁ যে তেখেতসকলৰ মহান এটা পদক্ষেপৰ কাৰণে আজি ওদালগুৰি জিলাৰ এইখন বিদ্যালয়ে বহুতখিনি মানৱ সম্পদ গঢ়িবলৈ সক্ষম হৈছে। এইখন বিদ্যালয়ে এই অঞ্চলক এটা ডাইৰেকশ্যন এটা দিবলৈ এটা নেতৃত্ব দিবলৈ সক্ষম হৈছে। তো ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইখন বিদ্যালয়ত বহুত ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াত এতিয়াও বহুত কৰণীয় কাম আছে। অসম চৰকাৰে যিহেতু এই বছৰৰ পৰা হায়াৰ ছেকেণ্ডাৰী হাইস্কুলবোৰত এটা ভাল ডাঙৰ এটা পেকেজ দিছে 8 কোটি 10 কোটি টকাৰ এই বিদ্যালয়খনো পাব। তো তেতিয়া তেখেতসকলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো প্ৰয়োজন আছে সেইটো নিৰ্মাণ কৰি ল'ব পাৰিব। যোৱা বছৰ আমি প্ৰায় 50 লাখ টকা দিছিলোঁ, এই বছৰো আৰু 50 লাখ টকা দিম আমাৰ তৰফৰ পৰা। ইয়াত মানে ছায়েন্স লেবৰ কাৰণে আৰু লগতে আমাৰ যিটো আছে স্মাৰ্ট ক্লাছৰুমৰ কাৰণে। চবেই মিলি পেলাই অনুষ্ঠানটো আগুৱাই লৈ যাব লাগিব। ইতিমধ্যে ইয়াৰ ব্যৱসায়ী আমাৰ হৰিচৰণ আগৰৱাল ডাঙৰীয়া এটা প্ৰেক্ষাগৃহ দিছে, কিছুমানে ইয়াত চেয়াৰ দিছে। এতিয়া লাহে লাহেকৈ আৰু চবে জড়িত হৈ আহিছে, কাৰণ বড়োলেণ্ডত শান্তি আহিল, এই পৰিৱেশটো সকলো ৰখি আছে। এতিয়া শান্তি আহিল, নিৰাপত্তা আহিল, এতিয়া লাহে লাহে চবেই আগবাঢ়ি আহিছে। গতিকে ওদালগুৰি বুলি ক'লে ওদালগুৰি জিলা ফুটবলত বহুত আগবঢ়া, স্পৰ্টছত বহুত আগবঢ়া, কালচাৰতো বহুত আগবঢ়া, খেতিত বহুত আগবঢ়া। গতিকে ওদালগুৰি জিলাখন আগবাঢ়ি নিবলৈ বহুত টান নহ'ব যদি আমি সকলোৱে একেলগে লগ লাগি কাম কৰোঁ। যিকোনো মিটিঙতে শদিয়াৰ পৰা ধুবলৈ মানে যিকোনো মিটিঙতে এতিয়া আপোনাৰ শ্ৰীৰামপুৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে আপোনাৰ চিণ্ডিকেট মানে সকলোতে আপোনাৰ চিণ্ডিকেটৰ। আপোনালোকে কি ভাবে? মই চিণ্ডিকেট কৰোঁ বুলি ভাবে নেকি আপোনালোকে? আপোনালোকে কওক। আপোনালোকেতো মোক 30 বছৰে দেখা পাইছে। হাগ্ৰামাক বাদ দিয়ক, আপোনালোকে কওক। আমাৰ কথা নহয়, আপোনালোকে কওকচোন। আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। তেওঁতো বাদ দিয়ক, হাগ্ৰামাটো বাদ দিয়ক। হাগ্ৰামত মই ছাত্ৰ সংগঠনত থাকোঁতে 10টা কথা কয়, যিবিলাক নোহোৱা কথাবিলাক কৈ থাকে তেতিয়াও কয়। আপোনালোকে কওক মই চিণ্ডিকেট কৰি আছোঁ না ৰাইজৰ কাম কৰি আছোঁ? মই আপোনালোকৰ পৰাই শুনিব বিচাৰিম। হাগ্ৰামাইতো যোৱা 15 বছৰ মই ছাত্ৰ সংগঠনত থকাৰ সময়তো বিভিন্ন বেয়া বেয়া কথাবিলাক কৈ আহিছে। মূল কথাটো হৈছে যে তেখেতসকলক ৰাজনীতি কৰিবলৈ কোনো এজেণ্ডা নাই। আগতো নাছিলে, যেতিয়া চৰকাৰত আছিলে তেতিয়াও এজেণ্ডা নাছিলে, এতিয়া মানে বিপক্ষত আছে, এতিয়াও এজেণ্ডা নাই। আজি বড়োলেণ্ড অঞ্চলত কিমান কাম কৰিব লগা আছে, বিদ্যালয়বিলাকৰ অৱস্থা ভাল নহয়। আজি বিদ্যালয়ৰ কথা 2 বছৰ আমাৰ চৰকাৰ হৈছে, 17 বছৰ তেখেতসকলে কৰিলে। ৰাস্তা ঘাটৰ অৱস্থা বেয়া, ইয়াত বিভিন্ন পৰিৱেশবিলাক আজি হস্পিটেলবিলাক ঠিক কৰিব লাগে, বিভিন্ন কাম কৰিব লাগে, একো কৰি থৈ নগ'ল। ইয়াৰ উল্টায়ে 2900 কোটি টকা ধাৰ লগাই থৈ গ'ল। আৰু শ্ৰীৰামপুৰ গেটৰ কি কাহিনী হৈছিলে যোৱা 10 বছৰৰ পেপাৰ কাটিংবিলাক চাওক, যোৱা 10 বছৰৰ টিভিবিলাক চাওক, 15 বছৰৰ, তেতিয়া আপোনালোকে গম পাব শ্ৰীৰামপুৰ গেটত কি হৈছিলে। আৰু আজি গোটেই অসমৰ মিডিয়া যাই পেলাই শ্ৰীৰামপুৰত বহি থাকক, কি চিণ্ডিকেট হৈছে হোৱা নাই মই চেলেঞ্জ কৰিব পাৰোঁ। আজি যাই বহি থাকক, যে তেতিয়া মানে আপোনালোকে ক'ব পাৰিব তাত কি হৈছে কি হোৱা নাই। একদম ক্লিয়াৰ মেছেজ যে যিমানখিনি মাটিৰ প্ৰব্লেম আছে আমি সকলো মাটিৰ প্ৰব্লেমটো সমাধান কৰিবলৈ গৈ আছোঁ। মই 100 বুলি নকম, কিন্তু আমাৰ সময়তে আমি 80 to 85% লেণ্ড প্ৰব্লেমবিলাক সমাধান কৰিবলৈ গৈ আছোঁ।